গুড টাইমছৰ আকৌ এটি নতুন ভিডিঅ'লৈ মই ধৰিছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আবতৰীয়া বতৰত পিঠা খাই চাগে সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। ভাবিলে যে পিঠা কেইটামানকৈ বনাওঁ আৰু বনাইছোঁ যে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ থাকিব পাৰোঁনে। আৰু সেইটো কাৰণে চাউল লাগিব। চাউল আপোনালোকে যিমান পৰিমাণৰ পিঠা বনায় সিমানটো চাউল লাগিব। চাউলটো আপুনি 2 ঘণ্টামানৰ পৰা 3 ঘণ্টামানলৈ এনেকৈ চাউলটো ডুবাই থ'ব। তাৰ পাছত অলপমান গুড় ল'ব কেৰাহী এখনত আৰু তাত অলপমান পানী দি সেই গুড়খিনি গলাই ল'ব। গুড়খিনি যিমান ভালকৈ গলিব সিমান ধুনীয়াকৈ আপোনালোকৰ পিঠাটো ছফ্ট হ'ব আৰু কালাৰটো ধুনীয়া হ'ব। গুড়ৰ ওপৰত পিঠাটো বহুত ডিপেণ্ড কৰে, সেইকাৰণে গুড়খিনি ভালকৈ গলাই ল'ব। কিছুমানে গুড় নগলোৱাকৈ বনায়, কিন্তু গুড় গলাইহে বনাব লাগে। গুড় গলালেহে ভাল হয় খাবলৈ। আৰু এতিয়া সেই তিয়াই যে থৈছিলোঁ চাউলখিনি, সেইখিনি মিক্সিত দি ল'ব লাগিব। চাউলখিনি ভালকৈ ধুই মেলি মিক্সিত দি ল'ব। ধুনীয়া এটা পেষ্ট তৈয়াৰ কৰিব। মোৰ গাটো ইমান ভাল নহয়, গতিকে মাতটো ইমান স্পষ্ট অহা নাই চাগে। তাতে সেই গুড়খিনিও দি দিব, যোনখিনি গুড় গলাই লৈছিলে। আৰু এতিয়া মিক্সিত সকলোবোৰ একেলগতে এটা স্মুথ পেষ্ট তৈয়াৰ কৰি ল'ব। পিঁয়াজক কিছুমানে বেলেগ বেলেগকৈ তৈয়াৰ কৰে, কিন্তু এনেকৈ দিলে বেছিহে ভাল হয়, কাৰণ একেলগতে বস্তুটো ঘোল খাই গুচি যায়। এতিয়া তাত অলপমান আটা বা ময়দা দিব আৰু অকণমান চ'ডা দিব। আৰু চ'ডা অলপমান এইটো ভালকৈ এটা মিক্স কৰি ল'ব আৰু এটা ধুনীয়া বেটাৰ তৈয়াৰ কৰি ল'ব। আটা দিলেও হয়, ময়দা দিলেও হয়, বা চুজি দিলেও হয় দেই। চুজি দিলেও বস্তুটো বহুত ছফ্ট হয়। মই চুজি দিয়া নাই, মই আটা দিছোঁ। এতিয়া ভালকৈ এনেকৈ মঠি ল'ব, মানে সানি ল'ব, যাতে বেটাৰটো চাব বেছি লিকুইডো নকৰিব বা বেছি ডাঠো নকৰিব। এটা মানে ধুনীয়া জোখৰ ৰখাই দিব। আৰু এই তাত যোনবিলাক গুটি গুটি বান্ধি আছে সেইবোৰ নথ'ব। গুটিবোৰ থ'লে বেয়া, পিঠাটো ফাটি যোৱাৰ চান্স থাকে। এতিয়া গিলাচত এনেকৈ লৈ ল'ব। গিলাচত লৈ লোৱাৰ পাছত লাহেকৈ হেতাখনে তেলখিনি, গৰম তেল, মই ৰিফাইনো হ'ব পাৰে, মিঠাতেলো হ'ব পাৰে, আপোনালোকে যোনটো তেল খায় আৰু। এতিয়া হেতা পাতত এনেকৈ দিয়াৰ নিচিনাকৈ কৰি ল'ব আৰু লাহেকৈ লাহে ওপৰত এই তেলবিলাক দি থাকিব। তেতিয়া বস্তুটো তলৰ পৰা হোৱা যেন গম পায়, তেতিয়াহে বস্তুটো চাব দেই। ভিডিঅ'টো চোৱাৰ নিচিনাকৈ আপোনালোকে কৰিব আৰু খুব ধুনীয়া ঘূৰণীয়া হয় আৰু ফটাৰ চান্স অকণ নাথাকে। এনেকৈ বনাব আপোনালোকে, বহুত ভাল লাগে আৰু পটককৈও হয়, কাৰণ নহ'লে পিঠাটো ভাগি গ'লে ভাল নালাগে ন আলহীক দিবলৈ। সেইটো কাৰণে এয়া চাওক, পিঠা ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'বোৰ চাই পাব, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।